সকলোলৈকে উৰুকাৰ শুভেচ্ছা জনাই মোৰ অন্য এটি নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা আমাৰ ঘৰৰ সন্মুখতে এই ধৰণে এটা ভেলাঘৰ সজাইছে। তাকে চাই পেলাই ভিডিঅ' ক্লিপ এটাও লৈ আহিলোঁ। তাৰপাছত আহি পেলাই মই চোতাল মোচাত লাগিলোঁ। তাৰপিছত মই চোতাল মুচি থাকোঁতে মাহঁতে চাহ খালে, মোকো ক'লে খাবলৈ। ময়ো চাহ অকণমান খাই ল'লোঁ। খাই লৈ এইফালে মানুহজনে সুধিছে কি বজাৰৰ কথা সুধি আছে, কি আনিব লাগিব। মই চোতাল মুচি তাকে কৈ আছোঁ কি আনিব লগা আছে। তাৰপাছত এই কামবোৰ এয়া কৰি মেলি আজৰি হৈ আবেলি সময়লৈ পিঠা বনোৱাত লাগিলোঁ। তাৰপাছত মই পিঠা বনাম বুলি জানিয়ে তেওঁ আগতীয়াকৈ নাৰিকলখিনি অলপ ৰুকি দিলে। মই সিফালে তিল ভাজাত লাগিলোঁ। তেতিয়া আৰু ভিডিঅ' চিডিঅ' একো কৰা নহ'লে। তাৰপাছত এইবোৰ নাৰিকল চাৰিকল ভাজি লৈ পেলাই মই পিঠা বনোৱাত লাগিলোঁ। তাৰপাছত মই ইমানো ভালকৈ বনাব নাজানো আৰু তথাপিও খাব পৰা হয়গৈ আৰু। তাৰপাছত সেয়া পিঠা চিঠা বনাই কৰি লৈ মই তিল পিঠাখিনি প্ৰথমতে বনাই লৈ তাৰপাছতে তেল পিঠাৰ কাৰণে এই ঘুলি ৰাখিছিলোঁ পিঠাগুড়িখিনি। তিল পিঠা হৈ যোৱাৰ পিছতে তেল পিঠাখিনি বনাবলৈ আৰম্ভ কৰিলোঁ। তাৰপাছত আৰু এয়া এটা এটাকৈ বনাইছোঁ, যিহেতু এইবোৰ বনালে অলপ সময় যথেষ্ট লাগে। ৰাতি হৈ আহিলে। তাৰপাছত এইফালে মায়ে ভাত পানী যোগাৰ কৰিলে আৰু মানুহজনে ভিতৰত, ইফালে মই আহি পেলাই দেখিছোঁ তেওঁ পৰ্দা লগাই আছে। এনেকৈ মই কাম বন কৰি থাকিলে তেওঁ মোক কাম বন কৰি সহায় কৰি দিয়ে বাৰু। তো ৰাতি আৰু বেছি ভিডিঅ' কৰা নহ'লে, কাম বন যথেষ্ট আছিলে।